একদম যাবা নবা একদম মায়ে কি ইমান পিন্ধি দিছি হে জেকেটটা পিন্ধি দিবা নবাক কি হ'ব মায়াকটো আইছি মুঠতে নিজে ফেশ্বনতে থাকে যৌ কিবা নোৱা মাছে মাংসই কি নিবা দিছিবা মায়ে মনত আছে না নাই নাই হ'ব মনত আছে মোৰ কি নিবা দিছে মায়ে তই কেৱল তাতে আকৌ খাং খাং বুলি নকবি ক'ত যা নকবি দে মাংস আৰু পিঁয়াজ মানে আনিবা যাওঁ মাংস আৰু পিঁয়াজ আনিবা যা কি ক'বা নহবি চাদা মাছা নেকি চাদা মাছো দে অলপ খাম দে কবি ছবিটো মুঠতে আহে মই যাবা নাংগি ঠাণ্ডাৰ দিনত শাহু মাৰিছিব এই গোটেই আমাৰ মাংস বৈ আহো পিঁয়াজো বৈ আহো মাংসটো আনবা পাৰি ভাই এতিয়া পিঁয়াজটোৱে পিঁয়াজৰ দাম দেখোন মাংসত ঠিকেই বেছি হৈছে তই পিঁয়াজ কিনবি ভাই মই এইটো কথাই আচৰিত ভাই পিঁয়াজ নকবি ভাই আজি মই এক মাহ ধৰি ভাই বিশ্বাস কৰবি পিঁয়াজ খাবতো পাৰি পিঁয়াজ কেনা দেখি মই পাহৰিয়ে গৈছো দেখাই এক মাহ ভাই লহুৰ তেলত কথাটো হৈছে কি জানা ই কৈ দিয়ে নহয় মাহিয়া কৈছি এই গতিকে নহয় শাহু মাইক মই পিঁয়াজ মাংস খুৱাব আচলতে কথা মানে গুৰত এই গতিকে মই ভাবছো তো জিত নেকি মই নিজে দোকানত যাওঁ কাম বন নাই নাই কাম বন নাই দোকানত যায় পিঁয়াজে প্ৰথমে পিঁয়াজটোৱে কিনো আছো পিঁয়াজটো কিনো মই আচৰিত পাইছো অলপ মই পিছতে হ'ব লহুৰ দালিত দি খাই আছো তই পিঁয়াজ কিনবি কথা মানে লহুৰতো দাম বেছিয়ে পিঁয়াজত থাকিও ধৰ খেতি আছে না খেতি আছে এই হোলচেল ৰেটত 3 পই পিঁয়াজ আনিছো মাত্ৰ ইমান দাম বাঢ়িছি মানে কি জৰাকে বেছি মাৰ তাক কাবাক লাগে নিব নালগে নাই কৃষ্ণ এখন দোকান আছে দেখোন এতিয়া অং নেকি তেতিয়াই ল'ব পৰা যাব আছে নেকি আছে আনিছো পিঁয়াজ দোকানী আছে নেকি বহকচোন কি লাগে বা আমাক অলপ পিঁয়াজ লাগিছিলে হ'বচোন বহি চকলেট ৰিং খাবি ৰিং চিপছে খা ৰিঙে বা খা 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 দিছি খা হেতুলা খা বনাবে দে ৰিং খা এখন যা দুটা বন্ধ হ'ব যা চেনিটো লৈ যা চেনিটো লৈ যা আধা কিলো মই 3 পই আনিছো হোলচেল ৰেটত এই জৰা চিষ্টেমত আমাৰ লাগে যি লক এই আছে কি হে জৰা চিষ্টেম এই আছে এই অলপ কম দাম হ'ব এইটোতে হৈছে 13 টকা এইটো হৈছে 11 টকা জৰা এটো এটা পচা পিঁয়াজ দাদা পচা হলে 11 টকা পচা হলে 11 টকা ডিমাৰ জমা ইমান নহয় দেখোন ডিমা হেতু ডিমাৰ 12 তালা হেক কৰি ফেল লাগে যি দাম পিঁয়াজৰ লব না কাটি হ'ব না কাটি কিনে কাটি কিনে দিব কাটি কিমান লাগব আমলা আকসিঙা হবি হয় এক সিঙা আপনার হ'ব এটো 7.5 টাকা দিব লাগব কব মোক শাহু মাই আহি কিনে একদম খাই ফেলালা তালা হেক কৰি ফেল লাগে এক জবানি হ'ব না নহবা এটা চক চিন্তা কৰি চক কি হ'ব আধা কেজি দিলি ন আধা কিলো দিবা এস্কোরান ছিলা কিবা লগত এস্কোরাও কি হবে লাগব ইনা দেখা নাই কি হইছিল না এই যে আদমানি আছিল আই ফেলে এক ট্রাক দিছি পিয়াজ হোলসেলত তাইছত কিছি এক গাড়ি হইছে আপনার আৰু ব্ল্যাক প্যান্থার এক কেজি এস্কোর হইছি পিয়াজ নিয়াতে বাপে আমাক বেশি নাঙ্গে দক পিয়াজ কি সিস্টেমত দিব এটা বা আপনি আপনারা কি সিস্টেমত নিব দিও তো এই জোড়া দোকানে পচা দিল পচা পিঁয়াজ দিল পচা কি জোড়া লাগব এক জোড়া দিব বড় এক জোড়া দিল এই জোড়া ললো 11 টাকা দিলে বড় না পচা আছে অলপ কমকে এটা পচা পচিছি দেখুন এটো বেলেগ লগ বদলে ভালো যা নেপলাব বদলে ফালতু লগ মোক হয় মাইকি কুব বহে বেছি পা সময় হ'ব না এই দুটাত হ'ব দে দুই জোড়া 22 টাকা হ'ব 22 টাকা হ'ব 22 এখন মনত পিয়াজ হ'ব দে ভাল কিলো 22 টাকা দক আৰু 2 টাকা দক হ'ব দক বাবা নেলং দকে কেনা কৰে হ'ব দক ভাই এটা সাথে মাথা নষ্ট হ'ব মোৰ মানুহ কোন নকবি পিয়াজ বাবুই ও এটা কথা শুনক কাকো নকব কিন্তু নকম এই চাইনাই গম পাই প্লাষ্টিকৰ পিয়াজ বনাই এই নহয় আমি পিয়াজ নিছো কাকো প্লাষ্টিকৰ নাপাব মোৰ তাতে নকবি বন্ধুসকল আজি ভিডিঅ' চাই আপোনালোকৰ নিশ্চয় ভালে লাগিছে পিঁয়াজৰ অৱস্থা এই জৰা চিষ্টেমত কিনবা লগা হৈছে আমি এতিয়া আজি দোকানত আহি দেখোন ধেমালি এটা বনালোঁ ভিডিঅ' চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব নাপাহৰিব আৰু যিবিলাক নতুন আহিছে আমাৰ আজি ভিডিঅ'টো চাবলৈ চ' সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যোনটো পিয়াজৰ দাম হৈছে না ইনকে এটা পিয়াজ কিনবা লাগিব এই গতিকে আমি এটা ভিডিঅ'টো দোকানী আমাক পিয়াজৰ দোকানী দাম কমব এইটো একচুৱেলি আমি ধেমালি এটা হেহত বনাইছোঁ ভিডিঅ'টো চ' এইটো আমাৰ জাষ্ট এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে মনোৰঞ্জনৰ কাৰণে এইটো কোনো চিৰিয়াছলি বনোৱা নাই বাৰু ত' যিটো দামটো কমি ভাল হয় ভিডিঅ'টো কথা নাহে অলপ দামটো কমলি বাৰু ভাল হয় দোকানী অলপ দামটো কমাবহে কমাব পালি চেষ্টা কৰি আছো নহ'লে আপোনাৰ বাকী হ'ব কিন্তু বাকী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিবিলাক নতুন আছে আমাৰ চেনেলত ত' আজিৰ কাৰণে জয় আই অসম জয় আই অসম